खुलुमबाय नोंथांमोन बयखौबो मोनाबिलिनि रादाबाव बरायहरबाय लोगोसे गोजोन मोनाबिलिनि गाहाम हामलायथि बावहरबाय नोंथांमोननि थाखाय लानानै फैबाय आङो सानसेनि माखासे गोनां खौरांफोर नोंथांमोना अन्नानै रादाबखौ जोबजासिम खोनासंलांदो। दिनै सानसेनि माखासे गोनां खौरांफ्रानो जादों गवालपारा जिल्ला खुंथाय आरो पुलिस बिफाना लखिमपुर ओनसोलनि दहिखाता फरेस्ट ओनसोलाव इभिक्सन खालामनायखौ दिनै फुंनिफ्रायनो जागायदों। 1000निबो बांसिन बिगा रिजार्भ फरेस्ट ओनसोलखौ सोरखारा इभिक्सन खालामना लांदां खालामदों होनना खौरां मोननाय जादों। दतमा आनसलिक स्पर्टस एस'सिएशननि DASA नि बानजायनायाव खुंजानो गोनां दावहारु मुंख्लं ट्रफी लाकी गिफ्ट कुपन लटारि टिकेटखौ दिनै 9 नं बनरगाव बियाबनि MCLA जुबिराम बसुमतारिया बेखेवनानै होबाय। भारत हादोरनि रांखान्थि मन्थ्रि निर्मला सीतारमण बिथाङा कनकलता बरुवा हादोरसा मुलुगसोलोंसालि लुफुंनो हा फुजा होनाय हाबाफारियाव बाहागो लाफैदों। बिथाङा बिरखं जाहाजजों अरुणाचलनि हलंगि बिरखं गाथोनाव सौहैयो आरो बेनि उनाव हेलिकप्टारजों गहपुरनि भलुगुरिसिम सफैयो। कनकलता बरुवा हादोरसा मुलुगसोलोंसालिनि थाखाय अन्थाइ खाम्फा गायसननाय आरो हा फुजानि उनाव मिरु रांखान्थि मन्थ्रि बिथाङा मोनसे गिदिर सुबुं थुबुरमायाव बिबुंथि लाखियो। 500 कौटि रां खरसा खालामनानै 738 बिगा हायाव कनकलता बरुवा मुलुगसोलोंसालिखौ लुफुंनाय जादों। रेहायारि मुसुर दालि, सिनि आरो संख्रि दाननायनि सायाव कक्राझार जिल्ला बेंगिरि मासान्दा एम पार्टिन बिथाङा खौरांगिरि मेल लादों। गाबोन 10 नबेम्बर खालि गिबि मन्थ्रि बिथां डक्टर हिमन्त बिश्व शर्मा बिथाङा रायजोनाङै रेहायारि मुसुर दालि, सिनि आरो संख्रि दाननाय हाबाफारि बेखेवगोननि सायाव कक्राझार जिल्ला बेंगिरि मासान्दा एम पार्टिन बिथाङा खौरांगिरि मेल लादों। আজি আমি সাংবাদিক মাধ্যমৰ দ্বাৰা আমাৰ কোকৰাঝাৰ ৰাইজক জনাব বিচাৰো যে কালি 10 তাৰিখত 10 বাজিত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেৰেমনিয়েলি আমাৰ চৰকাৰৰ বহুত ডাঙৰ প্ৰগ্ৰাম ceremonial launch of subsidized masoor dal, sugar and salt distribution scheme to launch koribo from Srimanta Sankardev Academy. Aru tar pora live telecast kori amar jiman 1096 FP shops ase tat live telecast kora hobo. Aru moi amar raizok janabo bisaru যেটো বহুত সুন্দৰ আৰু বহুত ডাঙৰ পদক্ষেপ অসম চৰকাৰৰ দ্বাৰা লোৱা গৈছে। আপোনালোকে জানে যে ইতিমধ্যে আপোনালোকে চাউল পাই আছিলে, কিন্তু এই মাহৰ পৰা 10 নৱেম্বৰৰ পৰা আপোনালোকে মসুৰ দাল, সুগাৰ আৰু সল্টটো সাবসিডাইজ ৰেটত পাবলৈ সক্ষম হ'ব। আমাৰ নৱেম্বৰ আৰু ডিসেম্বৰ মাহত আমাৰ মসুৰ দালৰ ৰেট থাকিব ₹69, সুগাৰৰ থাকিব ₹38 আৰু সল্টৰ থাকিব ₹10। কিন্তু জানুৱাৰী মাহৰ পৰা মে 2026 লৈকে আপোনাৰ মসুৰ দালৰ ৰেটটো থাকিব ₹60, সুগাৰৰ ৰেটটো থাকিব ₹30 আৰু সল্টৰ ৰেটটো থাকিব ₹10। আৰু যি ডিস্ট্ৰিবিউশন পিৰিয়ড নৱেম্বৰ মাহৰ কাৰণে 10 নৱেম্বৰ টু 19 নৱেম্বৰ ধৰি দিয়া হৈছে। এই 10 দিনত আমি স্পেশাল অন্ন সেৱা দিন বুলি পাতিব আৰু তাৰ আণ্ডাৰত ডিস্ট্ৰিবিউশন কৰা হ'ব। কিন্তু ডিসেম্বৰ মাহৰ পৰা 1 তাৰিখ টু 10 তাৰিখ লৈকে যি সময় আছে তেতিয়া অন্ন সেৱা দিন সেলিব্ৰেট কৰা হ'ব আৰু ডিস্ট্ৰিবিউশনটো তেতিয়া अवेलेबल হ'ব। আপোনালোকক মই অনুৰোধ জনাইছো সকলোকে যিসকলৰ ৰাশন কাৰ্ড হোল্ডাৰ্স আছে ডিস্ট্ৰিবিউশন ক্ৰাইটেৰিয়াটো এনেকে হয় প্ৰত্যেক ৰাশন কাৰ্ডত 1 কেজি আপোনালোকে যি আইটেমছ আমি লৈছো সেইখিনি পাবলৈ সক্ষম হ'ব। আৰু যেনেকে আমি NFSA বেনিফিচিয়াৰিজ সকলৰ কাৰণে চাউলটো থ্ৰু EPOS মেচিন দিও এনেকে আমি যি আমাৰ মসুৰ দাল আছে বা সুগাৰ আছে বা সল্ট আছে সেইখিনিও এনেকে ডিস্ট্ৰিবিউশনটো কৰা হ'ব। আৰু আপোনালোকক সাকে মনত আছে আমি 3 আগষ্টত FPS সম্মেলন পাতিছিলো। তেতিয়া আমাৰ অনাৰেবল মিনিষ্টাৰ সিভিল সাপ্লাই আহিছিলে। তেখেতে আহি আমাৰ ইয়াত ধুনীয়াকে বৰফা কালচাৰেল কমপ্লেক্সতো এখন FPS সম্মেলন কৰিলে যাতে আমি আমাৰ যিমান FP শপ ডিলাৰ্স আছিল তেখেতসকলৰ কাৰণে এখন ডাঙৰ অৱেৰনেছ প্ৰগ্ৰাম ৰাখিছিলো যাতে তেখেতসকলে বহুত সুন্দৰকে মসুৰ দাল, সুগাৰ আৰু সল্টৰ সাবসিডাইজ ৰেটতে ডিস্ট্ৰিবিউশনটো সুন্দৰকে কৰিব পাৰে। আৰু ইতিমধ্যে আমাৰ BTCৰ পৰাও VIP লিষ্ট যি সকলে
মেইন প্ৰগ্ৰামছত যাব সেইখিনি অলৰেডি ইস্যু কৰি দিয়া হৈছে BTCৰ লিষ্টৰ হিচাপতে আমাৰ কোকৰাঝাৰ টাউন কোঅপাৰেটিভ হোলচেলত আমাৰ সংগ্ৰামা মহিলাৰী ডাঙৰীয়া অনাৰেবল চিফ অফ BTC লৰেন্স ইছলাৰী ডাঙৰীয়া দেৰহাছাত বসুমতাৰী ডাঙৰীয়া দনেশ্বৰ গোয়াৰী ডাঙৰীয়া সকলোকে এজ চিফ গেষ্ট যাব গোসাইগাঁৱত জিৰণ বসুমতাৰী ডাঙৰীয়া মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়াই যাব ফেয়াৰ প্ৰাইচ শ্বপ প্ৰেমাইচেছ অফ আঞ্জলু ব্ৰহ্মা গাম্বাৰী বিলত আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া আৰু উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াই যাব ফেয়াৰ প্ৰাইচ শ্বপ প্ৰেমাইচেছ অফ শ্ৰী মানিকলাল বিনিয়াকাটাত আন্তাজ আলী ডাঙৰীয়া আৰু উইলছন হাজদা ডাঙৰীয়াই যাব আৰু ৰাঙামাটি SS লিমিটেডত টিপকাই পৰ্বতজৰাত আমাৰ মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীয়ে যাব সো এনেকৈ কৰি BTCৰ ফালৰ পৰাও মেইন বিশেষ FP শ্বপছ যাত লাইভ টেলিকাষ্টৰ লগে লগে ডিষ্ট্ৰিবিউশ্যনো হ'ব চেৰেমনিয়েলি হ'ব সেইখিনিত VIP লিষ্টটো BTCৰ পৰা আহিছে আমাৰ ফালৰ পৰা আমি মেজিষ্ট্ৰেটসকলক পঠিয়াম যাতে তেখেতসকলে চাব পাৰে চেক কৰিব পাৰে প্ৰত্যেক মেজিষ্ট্ৰেটে 2-3টা FP শ্বপছ চেক কৰিব আমি আশা ৰাখিছোঁ যে আমাৰ সিভিল সাপ্লাই ডিপাৰ্টমেণ্টৰ আপোনালোকে সহায় সহযোগিতা কৰিব আৰু যাতে বহুত সুন্দৰকৈ ডিষ্ট্ৰিবিউশ্যনটো 10 তাৰিখৰ পৰা 19 তাৰিখলৈকে আছে এইটো সুন্দৰকৈ আমাৰ ডিষ্ট্ৰিবিউশ্যনটো চলি থাকিব পাৰে আৰু যেনেকৈ আমি চাউলৰ ডিষ্ট্ৰিবিউশ্যন প্ৰত্যেক মাহে কৰোঁ সেইটো এনেকৈ সেম প্ৰক্ৰিয়াতে হ'ব যিসকলৰ ইচ্ছা আছে তেখেতসকলে সাবসিডাইজ ৰেটত মচুৰ দাল সুগাৰ আৰু সল্ট চৰকাৰৰ পৰা ল'ব পাৰে সেইটোৱে আছিলে আজি থেংক ইউ